প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শিলচৰত আহি অতি দাম্ভিকভাৱে বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া নাগৰিকত্ব সংশোধনী বিল পাৰিত হব বুলি যি ঘোষণা কৰিলে তাক আমি জোৰদাৰ বিৰোধিতা কৰিছো আৰু এনে ঘোষণাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ বিজেপি দলটো যে বাংলাদেশী ৰক্ষক খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিৰোধী এই কথা ইতিমধ্যে প্ৰমাণিত আৰু অসম চুক্তি উলংঘা কৰি অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণ দিয়া জাতিক ধমকীয়ে বিল আমি মানি নলওঁ ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিছে আৰু সংগ্ৰাম চলিব আৰু এটা কথা অতি স্পষ্ট যে অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ মত অসাৰ কৰিবলৈ তেওঁলোকে বাংলাদেশী ভোট সংগঠিত কৰিবলৈ সুদৃঢ় কৰিবলৈ এইটো পৰিকল্পনা কৰিছে খিলঞ্জীয়া মানুহৰ মতক অসাৰ কৰিবলৈ এটা নিকৃষ্ট ষড়যন্ত্ৰ কাৰণ ত্ৰিপুৰা আমাৰ সন্মুখত উদাহৰণ আছে ত্ৰিপুৰীসকল তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আছে যুঁজি আছে তেখেতসকলে আমি সমৰ্থন দিছো অসমতো অসমৰ খিলঞ্জীয়া মানুহৰ মতক অসাৰ কৰিবৰ কাৰণে এইটো পৰিকল্পনা আৰু ইয়াৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া মানুহে উচিত প্ৰত্যুত্তৰ দিবলৈ ঐক্যবদ্ধভাৱে আগুৱাই ওলাই আহিব লাগিব কাৰণ এইখন অসম আমাৰ অসমক মনে প্ৰাণে ভাল পোৱা কোনো খিলঞ্জীয়া মানুহে এই সিদ্ধান্ত মানি লোৱা নাই মানি নলয় বিজেপিক বাদ দি অসমৰ কোনো খিলঞ্জীয়া মানুহে এই বিলক সমৰ্থন জনোৱা নাই গতিকে ইয়াৰ বিৰুদ্ধে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হব আৰু তাৰ কাৰণে আমি যুঁজিছিলো আৰু যুঁজি যাম দিল্লীয়ে অসমৰ প্ৰতি কৰি অহা ৰাজনৈতিক অবিচাৰৰ ৰাজত্বৰ এটা অন্যতম উদাহৰণ কেৱল আমাক দিয়া হৈছে ৰাজনৈতিক অবিচাৰ সংখ্যা আছে কাৰণেই তেওঁলোকে এখন বিল জবৰদস্ত আমাৰ ওপৰত জাপি দিব বলপূৰ্বকভাৱে জাপি দিব এই কথা হব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰৰ ৰাজনৈতিক সভাখনৰ কাৰণেই যেতিয়া সংসদীয় সমিতিৰ তেওঁলোকৰ সভা খৰধৰকে পতা হল খৰধৰকে তেওঁলোকে প্ৰতিবেদন দিম বুলি ঠিক কৰিলে মূল কাৰণ ভোট তেওঁলোকৰ ভোট বেংক সুৰক্ষিত কৰিব লাগে আৰু সেইকাৰণেই খৰধৰকে একপক্ষীয়ভাৱে আংশিকভাৱে প্ৰতিবেদন তেওঁলোকে দাখিল কৰিবলৈ বিচৰা হৈছে এইটো কেতিয়াও মানি লোৱা নহব আৰু এটা কথা অতি স্পষ্ট যে আজি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিম বুলি অসম চৰকাৰ গঠন হৈছিল বিজেপি সমৰ্থিত যদি মেঘালয় চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া মানুহৰ পক্ষত থাকি বিল বিৰোধিতা কৰিব পাৰে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু অসম চৰকাৰে ইয়াৰ বিৰুদ্ধে সাহসেৰে কিয় ওলাই আহিব নোৱাৰিলে আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া বাংলাদেশীৰ পক্ষত থাকি খিলঞ্জীয়া মানুহৰ বিৰোধী যেতিয়া বক্তব্য ৰাখোতে যিসকলে হাত চাপৰি মাৰিলে খিলঞ্জীয়া মানুহৰ বিৰুদ্ধাচৰণ কৰি যিসকলে হাত চাপৰি মাৰিলে তেওঁলোকক আমি ধিক্কাৰ দিছো